নমস্কাৰ, কেনে আছে আপোনালোকে? খবৰ নিশ্চয় ভাল। মই ভাল বেয়াৰ মাজেৰে চলি আছোঁ আৰু মানে বহুত দিনৰ ভিডিঅ' বনাব পৰা নাই। তো মোবাইলটো বহুত প্ৰব্লেম দি আছিল, সেইটোৰ কাৰণে ভিডিঅ' বনা নাই। আৰু ভাবিছোঁ আৰু কিমান দিন মানে ভালো নালাগে, মানে ভিডিঅ' দিব নাপালে ভালো নালাগে। সেইটোৰ কাৰণে ভাবিছোঁ সৰু সুৰা ভিডিঅ' দি মানে বনাব ষ্টাৰ্ট কৰি দিওঁ। সেইটোৰ কাৰণে আজিৰ পৰা আৰম্ভ কৰিছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। তো গৰম কেনেকুৱা, মানে যেনেকৈ আছে তেনেকৈ ভিডিঅ' আৰম্ভ কৰি দিছোঁ, কাৰণ গৰম বহুত নক'ব আৰু ইয়াত বহুত গৰম দিছে। তো কেনেকুৱা হৈ গৈছোঁ ক'লা মলা। তো একমাহ গ'ল আৰু স্কুলো আৰম্ভ হ'ল। আজি 2 তাৰিখ হ'ল। তো কালিৰ পৰা আৰু স্কুলত যাব লাগিল। তো এইটো মাহ অকণমান ফুৰিলোঁ, ভিডিঅ' বনাব পৰা নাছিলোঁ মোবাইলৰ প্ৰব্লেমৰ কাৰণে। তো এতিয়াও প্ৰব্লেম দি আছে, তথাপিও মানে ভাবিলোঁ আৰু আৰম্ভ কৰিলোঁ। মানে মেইন কাৰণ হ'ল কি, মানে সকলোৱে কয় বোলে তই ৰুমৰ ভিতৰত ভিডিঅ' বনা, মানে ভিউজ নাহিব, কোনো ছাপোৰ্ট নকৰিবা, বাহিৰত গ'লে ভিডিঅ' বনাব লাগে। তো আমিনো এতিয়া ক'ত যাম, এতিয়া আমি ঘৰতে থাকোঁ। তো সেইটো কাৰণে মই ভালো লাগে নাছিল, মানে আৰু বেলেগক দেখিলে বনাবও মন যায়। সেইটো কাৰণে ভাবিলোঁ আৰু কততো ক'বাই, সেইটো কাৰণে ঘৰতে আৰম্ভ কৰি দিম আৰু ভিডিঅ' সৰু সুৰা বনাবৰ কাৰণে। এতিয়া ভাত বনাব ওলাইছোঁ। মানে সোনকালে বনাম, ৰ'দটো বহুত, কাৰণ মই যিটো পাকঘৰ না সৰু কৰিয়ে বনাইছোঁ, টিঙৰ হয়, মানে টিঙৰ ৰ'দটো বহুত পৰে না চোতালতে। তো মই ভাবিছোঁ সোনকালে ভাতখিনি বনাই লওঁ। সেইটো কাৰণে মানে ভাতখিনি বনাই লৈ আপোনাৰ বিষয় আছোঁ মই কি বনাওঁ আজি। তো আজি বনাম মই কঁঠাল। গাইছ, মানুহৰে মানে থাকিব পৰা নাই, জীৱ জন্তু কেনেকৈ থাকে। তো আপোনালোকক এটা বস্তু দেখুৱাইছে, চাব দেই। তো আমাৰ ঘৰৰ কুকুৰটো চনু আপীয়ে কেনেকৈ শুই আছে আপোনালোকক দেখাই আছোঁ। গৰমত মানে সি বাহিৰত নাথাকে, মানে আমি ফেন দিলে সি ৰুমৰ ভিতৰতে শুই থাকে। তো দুপৰীয়া আমি ভাত পানী খাই লৈ যেতিয়া শুওঁ নাই, সিও আমাৰ লগতে শুই থাকে। তো আপোনালোকক দেখাই আছোঁ আমাৰ চনু আপী কেনেকৈ শুই আছে। চাপ তাৰ অৱস্থা, মানে ৰুমৰ ভিতৰতে আছে। তো ফেন চলাই থৈ দিছে, ৰুমৰ ভিতৰত থৈ আছে। চনু মা কি হৈছে, গৰম লাগিছে? গৰম লাগছে হা? চনু চাহ কেনেকৈ ফেফাই আছে তাই, মানে বহুত গৰম না, মানে বাহিৰত থাকিবই নোৱাৰে, ৰুমৰ ভিতৰতে মানে থাকে। চাপ ইহঁত দুটা মানে শুই আছে গৰমত। এইটো আমাৰ তালু বাবা, এইটো আমাৰ তালু বাবা। হওক ইহঁত মানে দেহাতত একো এনে যে জকা যেন পায়, মানে গৰমৰ কাৰণে তেনেকৈ এয়া মানে টাকলা বাবা কি হ'ল, মানে সি 6 বছৰ মানে হোৱা নাই, 6 বছৰ হ'ব। সি জন্মৰ পৰা চুলি মানে আমি খুৰাই দিয়া নাছিলোঁ, মানে খাটা কৰি কাটি দিওঁ, মানে জন্মৰ পৰা চুলি খুৰাই দিয়া নাছিলোঁ। সেইটো কাৰণে গৰমৰ বন্ধৰ পাতে ভাবিছোঁ চুলিখিনি খুৰাই দিওঁ। তাৰপিছত সি কয়, মানে আমি কৈ আছোঁ, পাপাকে কৈ আছে যে চুলিখিনি খুৰাই লওঁ। সি নুখুৰাই, মানে চুটি কৰি কাটিব। মানে সি কৈছে যে আমি জংঘল চাব যাম, তেতিয়াই খুৰাম। মানে জংঘল মানে আমি চিৰিয়াখানা চাব যোৱাৰ কথা আছিল, মানে সি কৈছে জংঘল চাব যাম তেতিয়াই খুৰাম। তাৰপিছত আমি বোলো ঠিক আছে জংঘল চাব যাম। মানে চিৰিয়াখানা চাব যোৱাৰ আগা 2 দিনাই আমি খুৰাই দিওঁ। মানে এনেকুৱা বেয়া লাগিছে ন, আপোনালোক কি ক'ম। মানে সি মানে তথাপিও সি কৈছে যে মই চুলি নুখুৰাম, মই টাকলা বাবা, টাকলা বুলি সকলোৱে জকাব, গাঞ্জা বুলি ক'ব। তাৰপিছত মানে দে হ'ব দে, নহ'লে আমি মানে নাতিটোক মানে মনে মনে কৈছোঁ যে তাক চুলিখিনি খুৰাই দিবি। তাৰপিছত আমি মানে সঁচা কথা কোৱা নাছিলোঁ যে হ'ব দে আমি চুটি কৰি কাটি দিম চুলিখিনি। তাৰপিছত কি হ'ল, মানে সি পিছ চাইডৰ পৰা মানে চুলিখিনি মানে নাপিতে খুৰাই খুৰাই দি আছে, গমেই পোৱা নাই। সি তলমই মানে এনেকৈ তলমই মানে চুলিখিনি কাটি আছে। তাৰপিছত সি মানে খুৰাই আছে, সি ভাবাই নাই সি যে চুলিখিনি খুৰাই দি আছে। পিছে যিটো মানে এইটো পিনে মানে চুলিখিনি খুৰাই দিলে, মানে হঠাতে সি আইনাখন দেখা পায়, মানে চক খাই মানে ইমান কান্দিছে ন, ইমান কান্দিছে, মানে বেয়াও লাগিছে। মানে সি মানে চক খাইছে যে মোক কেনেকুৱা দেখা হ'ল, মানে সি দেখাও নাছিল তেনেকুৱাকৈ যে তালু খুৰাই মানে চুলি। মানে সি মনটোৱে ভাবি আছে যে মোক কেনেকুৱা দেখিছি, মানে মোক গাঞ্জা বুলি ক'ব, টাকলা বুলি। মানে সি মানে চুলি খুৰাৰে যে টাকলা বাবু বুলি কয় সেইটো নাজানে, মানে সি হিন্দীত মানে কয় যে গাঞ্জা, মানে সি সকলোৱে ক'ব গাঞ্জা বুলি। মানে গাইছ, আৰু এটা স্পেচিয়েল বস্তু দেখুৱাম আমাৰ বাবুৰ। তো আপোনালোকে দেখিলে হাঁহি থাকিব। সিৰ মানে স্পেচিয়েল এটা মই বস্তু আপোনালোকক দেখুৱাইছোঁ। তো দেখুৱাইছে মানে সি যেতিয়া ভাত খাব তেতিয়া আপোনালোকক দেখুৱাইছোঁ। তো আপোনালোকে আচৰিত মানিব। এনেকুৱা কাৰ বাচ্ছা এনেকুৱা হয় কমেণ্টত ক'বা, প্লিজ কমেণ্টত ক'বা কোন বাচ্ছা মানে তেনেকৈ ভাত খায়। মই আপোনালোকক দেখুৱাইছোঁ। তো এতিয়া মই ভাতখিনি বনাই লওঁ। তো ভাতখিনি বনাই আপোনালোকক দেখুৱাইছোঁ। সি ভাত খালে মানে কেনেকুৱা কৰে, কিহেৰে খায়। তো প্লিজ কোন বাচ্ছা এনেকুৱা কৰে কমেণ্টত ক'ব আপোনালোকে। মই পাকঘৰত আহি ল'লোঁ।
তো ইয়াতো পাংখা চলাই থৈ দিছোঁ, সৰু ফেন এটা চলাই দিছোঁ গৰমৰ কাৰণে, মানে টিঙৰে ন গোটেই একদম বহুত গৰম পৰে, মানে বহুত ৰ'দ। তো মই ভাবিছোঁ আজি মানে কি বনাম, দালিও তেনেকৈ খাই ভাল নাপাওঁ, সেইটো কাৰণে ভাবিলোঁ কঁঠালৰ গুটি আছে, কঁঠালৰ গুটি মানে উহাই কেনে খুন্দি মানে এখন আঞ্জা বনাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ বনাম। এইটো কঁঠালৰ গুটি মই আগতে সিজাই লৈছোঁ, সিজাই লৈ বাকলিটো এৰাই লৈছোঁ। এইটো মছলাটো মই আগতে খুন্দি ৰেডি কৰি থৈ দিছোঁ। তো বেলেগ নালাগে, আদা ৰহুন জলকীয়া মই অকণমান খুন্দি থৈ দিছোঁ। তাৰপিছত এইটো কঁঠালৰ গুটিটো খুন্দি ল'ম। চাওক, এই কঁঠালৰ গুটি মই যে সিজাই থৈ দিছিলোঁ এইটো খুন্দি ল'লোঁ উৰালত। তো উৰালত খুন্দি লৈ তাৰপিছত আপোনালোকক মই বনাই দেখুৱাই আছোঁ, মানে খাই বহুতেই ভাল লাগে। তো কোনে কোনে খাইছে কমেণ্টত ক'ব তেনেকৈ। তো আপোনালোকক বনাই দেখুৱাই আছোঁ। ভাজি ল'ব কঁঠালৰখিনি ঢালি দিছোঁ। অকণমান এনেকৈ লাৰি দিব আপোনালোকে। অকণমান সময় 1 মিনিট 2 মিনিট ভাজি ল'লে হৈ যাব। অকণমান ভাজি লৈ ল'ব। তো মই ভাজি ল'লোঁ, তাৰপিছত আপোনালোকে জোখত নাখায় অকণমান পানী দি ল'ব। মই গৰম পানী দিয়া নাই, ঠাণ্ডা পানীয়ে দি দিছোঁ। তো হালধি কম হৈছে। তো ইয়াত মই পানী দিলোঁ, অকণমান বেছিকৈ দিছোঁ। তো এইটো অকণমান সময় উতলাই, তাৰমানে অকণমান হৈ যাব, উতলাই উতলাই পানীটো শুকাই যায়, অলপমান হ'ব। তো মই হালধি কম হৈছে, অকণমান হালধি দি আছোঁ। হালধি দিলোঁ। তো হালধি নিমখ দি দিলোঁ। তো অকণমান জিৰা মছলা দিলোঁ, এইটো দি দিছোঁ মই জিৰা। তো অকণমান সময় ঢাকনি এখন দি উতলাৰ পিছত আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা কালাৰ হয়। আৰু বনাই চাই যাব, আপোনাৰ বনাই কেনে খাই যাব কেনেকুৱা লাগে। তো বহুতখিনিয়ে ভাল লাগে, মানে দালি নহ'লেও হয়, তেনেকৈ ভাত খাব পাৰি। তো মইতো বহুতখিনিয়ে ভাল পাওঁ, তো সেইটোৰ কাৰণে বনাইছোঁ। মই দালি বেছি ভাল নাপাওঁ, তো আপোনালোকক দেখাই আছোঁ। মই বেছি গোটা কৰি বনোৱা নাই, গতিকে মই মানে ইমান এটা গোটা খাই ভাল নাপাওঁ। তো পানীয়া কৰি খাই ভাল পাওঁ, সেইটো কাৰণে মানে বহুত ধুনীয়া হৈছে চাওক। তো ইয়াত আপোনালোকে পনীৰ আমলেট বনাই মানে পিচ পিচ কৰি কাটিও দিব পাৰে, তো মাছৰ কণীও দিব পাৰে, তেতিয়া খালে মানে বহুত ভাল লাগে। তো অকণমান সময় থাকিলে হৈ যাব, বেছি টাইম নালাগে। মানে কঁঠালৰ গুটিটো সিজাই লওঁ ন, অকণমান পানী দি মানে উতলালি হয়, বেছি টাইম নালাগে। তো আমাৰ এতিয়া হৈ গ'ল। গাইজ মোৰ ভাত হৈ গ'ল, মানে বেছি টাইম নালাগে, অকণমান টাইম হ'লেই হৈ গ'ল। মানে সিজাই লওঁ না প্ৰথমতে, তো পানীটো গৰম পানী দিলেতো বেছি টাইম নালাগে। তো মই ঠাণ্ডা পানী দি ঢাকনিখন দি অকণমান উতলালোঁ। তো আপোনালোকক দেখাই আছোঁ মানে কেনেকুৱা মানে বহুতখিনিয়ে খাই ভাল লাগে। তো যদি আপোনালোকে খাই পোৱা নাই, তো তেনেকৈ বনাই কেনে খাব, তো বহুতেই ভাল লাগে। মানে দালি নহ'লে হয়, দালিতকৈতো বহুত ওপৰত। আৰু বিশেষকৈ মই তেনেকৈ মানে কি কওঁ, মই দিনত আমাৰ চিম্পুল খানাই খাওঁ, কিন্তু আমাৰ ৰাতিটো অলপমান হেভি হয় খা। কিন্তু দিনত মানে হাজবেণ্ড নাথাকে না, আমি তিনিটা থাকোঁ। চিম্পুল হ'লেই হয়, মানে ভাজা হ'লেও হয়, দালি চালি নহ'লেও হ'ল। সেইটো কাৰণে দালি ইমান এটা ভাল নাপাওঁ। তো বাবু মাইনেও ভাজা চব্জি একো নাখায়, সিহঁতকো মানে দালি চালি হ'লেও হ'ল আৰু বেলেগ একো নালাগে। তো এতিয়া ভাত হৈ গ'ল, ইহঁতক গা ধুই দিওঁ, বাবু মাইনাক গাটো ধুই দিওঁ। গা ধুই কেনে ভাত মানে ইহঁতকো দি আছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ আমাৰ দিহানে কেনেকৈ ভাত খায়। গাইজ ভাত হৈ গ'ল, এইটো ভাত, এইটো কঁঠালৰ গুটি যে আঞ্জা বনাইছিলোঁ এইটো। আৰু স্পেচিয়েল বস্তুটো হ'ল যিটো আমাৰ বাবুয়ে মানে ভাত নহ'লে নাখায়, এইটো মানে সি ভাত খালে লাগে, যিকোনো মাছৰ আঞ্জা হওক মাংসৰ আঞ্জা হওক। স্পেচিয়েল বস্তু হ'ল এইটো চেনি, মানে সি চেনি নহ'লে ভাতে নাখায়। তো চেনিটোতো লাগিবই সি। তো মাংস বনালেও চেনি লাগিব, বা এনেকৈ যদি মই নিমখেৰে ভাত দিওঁ নহয়, তেতিয়াও সি চেনি লাগিবই। দালি বনালেও চেনি লাগি গৈছে, দালি বনালেও চেনি লাগে বোলে। তো এই ভাতকেইটা খুৱাওঁ, খুৱালৈ এইটো তো বাবু ভাতখিনি খুৱাই লওঁ। তো এইটো ভাত এই চাপ তো ভাতখিনি খুৱাই লওঁ, ভাতখিনি মানে পাছত খাম, তাক খুৱাই দিওঁ। মানে সি মানে মই খুৱাই নিদিলে ভাতটো অলপমান ভাত খাই, সেইটো কাৰণে মই খুৱাই দিওঁ। খুৱাই দিলে মানে তেতিয়া গোটাখিনি ভাত খাব। আৰু মেইন বস্তুটো লৈছোঁ চেনি। তো সিহঁতক ভাজা নহ'লেও হয়, মানে চেনিটো লাগে।
তো চেনিটো নহ'লে ভাতে নাখায় তো কোন বাচ্চাই মানে চেনি লৈ ভাত খায় তো কমেণ্টত ক'ব আপোনাৰ এইটো কঁঠালৰ গুটি আঞ্জা তো এইটো হ'ল চেনি তো বাবুক ভাতখিনি খুৱাই ল'লোঁ তো আপোনালোকে দেখাই পেলাই সি কিহৰে ভাত খায় মানে চেনি নহ'লে ভাতে নাখায় চেনিটো সিক লাগিবই ভাজা নহ'লেও হয় আৰু যদিও আমি দিনত চিম্পুল খানাই খাওঁ তো মানে সিহঁতে ভাজা নাখায় মই অকলে আৰু ভাজা খাব ভাল নালাগে মই ইমান এটা ভাল নাপাওঁ আৰু চিম্পুল হ'লেও হয় তো এতিয়া মই ভাতখিনি খাই লওঁ ভাত খাই লৈ শুম গৈ উঠিম ঘৰৰ কাম কৰিম তাৰপিছত তো কালি আৰু নতুন এটা ভিডিঅ' লৈ মানে লগল পাম তো আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্টত ক'ব আৰু যিবিলাক ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিবিলাক ফেচবুক পেজত চাই আছে না তো চেনেলটোক ফ'ল' কৰি দিব প্লিজ ছাপোৰ্ট কৰিব তো কালি এটা নতুন ভিডিঅ' লৈ লগল পাম আৰু সকলোৱে ভালে থাকিব বাই